মানে কষ্ট কৰাৰ কেতিয়াও বিফলতা নাহে কষ্টৰ ফল সদায় মিঠা হয় আৰু ফলাফললৈ মন নকৰি সদায় কৰ্তব্য পালন কৰি যাব লাগে নিজৰ আৰু ফলাফল নিজৰ হাততে পোৱা যায় পিছত মই মোৰ সফলতাৰ ভাবি হিচাপে মই মোৰ পিতৃ মাতৃ শ্ৰদ্ধাৰ শিক্ষাগুৰু মণ্ডলী আৰু ঘৰুৱা শিক্ষক মণ্ডলী আৰু আঞ্চলিক ৰাইজ তথা হিতাকাংক্ষীৰ আশীৰ্বাদ বুলি